Hello guys, welcome to my channel. সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মানে দেখিছে এই বতৰটো কেনেকুৱা, কিমান ৰ'দ দিছে। আজি মানে বগৰী বিচাৰি যাম পথাৰত। বগৰী বিচাৰি যাম, লগতে আপোনালোকে চাই যাব আমাৰ পথাৰখন কেনেকুৱা। দেখিছে কিমান ধুনীয়া পথাৰ এখন আমাৰ। আজি মানে বগৰী খাবলৈ যাম, আপোনালোকে চাই থাকক আমি ক'ত ক'ত গৈ আছোঁ, কি কৰিছোঁ, আৰু আমাৰ গাঁৱলীয়া প্ৰাকৃতিক পৰিৱেশবোৰ চাওক কেনেকুৱা। গোটেই মনোমোহা দৃশ্য, মনত গোটেইখন পথাৰ দেখিছে না কিমান ধুনীয়া ভিউ। গোটেই চাৰিওকাষে সৰিয়হ ফুলে ভৰি আছে। আমাৰ গাঁৱলীয়া পৰিৱেশত এনেকুৱাই চব দেখা যায়। এইটো পোৱালি মোৰ লগত আহিছে, ই মানে ই গছত উঠিব মানে আজি লাজ কৈছে দেই নাই, এটা নাম হৈছে মলৌ। আমি গৈ আছোঁ বৰ্তমান, এতিয়া বগৰী গছ পাই আছোঁগৈ। আৰু আগতে এইটো কেনেল আছিলে, এতিয়া বগৰী গছবোৰ দেখিছে না। বগৰী এতিয়া চব কেনেল আছিলে আগতে, বগৰী গছে বগৰী আছিলে। বগৰী গছবোৰ চব কাটি শেষ কৰিব লাগে। এতিয়া বগৰী গছ পাবলৈ নাই। এইজোপা পাছোঁ, এইজোপা পকা আছে নে কেঁচা আছে চাই লওঁ। পাই গ'লোঁ। এইজোপা বগৰী গছ, কপালখনেই বেয়া, বগৰী পকাই নাই, কেঁচা হৈছে বগৰী, কেঁচা। এতিয়া আৰু যোৱা বগৰী বিচাৰোঁগৈ। আমি মাজে মাজে গৈ আছোঁ বগৰী বিচাৰি। পাইছোঁগৈ এজোপা বগৰী, পকিছে সেই বগৰীজোপা। এতিয়া এই ওখ ঢিপটোত উঠিব লাগিব। এই মোলৈ উঠ জল্দি উঠ পালোঁহি আৰু বগৰী গছ। এইজোপা তোৰ দেখিছে না, এইজোপা বগৰী গছ, এইজোপালৈ গৈ আছোঁ বৰ্তমান। বগৰীজোপা পাইছোঁগৈ আৰু এই বগৰীজোপা পালোঁগৈ আৰু গৈ আছোঁ। এই মোলৈ কেনেকুৱা গৈছে দেই, এইজোপা বগৰী নে কিমান চাব, কিন্তু বগৰীজোপা লগাই নাই। এইজোপা বগৰী পাই গ'লোঁ। এইজোপা পালোঁ। এইজোপা কিমান ধুনীয়া বগৰী। এইজোপা পাই আছোঁ। এইখন বগৰী গছ পাই গ'লো। এইখিনি গোটেই বগৰী পকি আছে, পকি হৈ আছে। এতিয়া এটা টেষ্ট কৰি চাব লাগিব। ৱাহ, মিঠা। এই মলৈ উঠি গ'ল গছত। এতিয়া বগৰী পাৰিব দেই। এই মোলৈ লাহে যাবি দেই, লৈ যা লাহে যা। ঘৰত ভিডিঅ' চালে ঘৰত কিন্তু পিটিব চাগে ন। সেইটো উঠি গৈছে, এতিয়া বগৰী পাৰিব, মই উঠি যাম। এই নাই সেই পোৱালিটো কেনেকৈ বগৰী হৈ আছে, পোৱালি উঠি আছে। চাপৰ গছজোপা বেছি ওখ নহয়, ওখ গছত নুঠাওঁ নহয় সৰু ল'ৰাটো। বগৰীখিনি বুটলি লৈছোঁ। এইবোৰ বগৰী দেখিছে না, কিমান ধুনীয়া বগৰী। ইয়াতো বুটলিছোঁ বগৰী, গোটেই বগৰী। এই বগৰীজোপা আগতীয়া বগৰী, গোটেই বগৰী বুটলিছোঁ। বগৰীখিনি এটা জেগাত গোটাই লওঁ। বৰ্তমান আমাৰ বগৰীখিনি গোট খাই গ'ল। এতিয়া পলিথিন মলৌ পলিথিনটোত ভৰা বগৰীখিনি। এই মলৈ পলিথিনত ভৰাই পিনি ইয়াত খাম বুলি ভাবিছিলোঁ, কিন্তু নাখাওঁ। ইয়াত এটা খাই দাঁতকেইটা টেঙাই গ'ল। ঘৰতে মজাকৈ চবে ঘৰৰ মানুহ গোটেইখনে মিলি পিনি খামগৈ আৰু। ইয়াত একদম চুঙাত নিমখ, কেঁচা হালধি, জলকীয়া এতিয়া খুন্দি পিনি খাই ইয়াৰ ইণ্টাৰেষ্টটো বহুত ভাল লাগে। সেইকাৰণে পথাৰত কমকৈ খাইছোঁ আৰু ঘৰতে খামগৈ গোটেইগালে মিলি পিনি। বগৰীখিনি দেখুৱাই দিয়া কিমানখিনি বগৰী গোট খালে। এইখিনি বগৰী, বেছি বগৰী নহয়, এইখিনিকে খাম আৰু। বগৰী টেঙা বস্তুটো বেছি খাব নালাগে, চবেই খাব লাগে, কমকৈ খাব লাগে। পেট ভৰা বস্তু নহয় এইটো। নি পিনি চবে খাম ঘৰতে। এতিয়া নহ'লে বাই চবকে বাই কৈছোঁ।